পৃথিবীর দিনক দিনে ধর্মৰ লুপ্ত পাব আৰু মোৰ এনে অনুমান হয় প্ৰিয়ৱতী পিতামহৰ কথা আজি অনুধাৱন কৰি পৰিছে মনত পৃথিৱীত এক মহাপ্ৰলয় মৈত্ৰী যুগৰ শেষতে কব মৎস্য অৱতাৰ আৰু সেই মহাপ্ৰলয়ত মহাসাগৰৰ মহাজল ধাৰাই ডুবাব সমস্ত পৃথিৱী মন জীৱ সেই পৃথিৱীত নাথাকিব একো জীৱ জন্তু গছ গছনি তৰু তৃণ আদি সেই হেতু পৃথিৱীত ধৰ্মৰ প্ৰভাৱ লুপ্ত পাইছে নহয় জানো মন্ত্ৰীবৰ মন্ত্ৰীবৰ এই কথা অৱশ্যে কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকো জানিব কিদৰে ধৰা সকলো ভগৱান শ্ৰী হৰিৰ লীলা তেওঁ জানিব তেওঁহে মহালীলা তেতিয়া কৰিব আহ্বান সঁচা কথা মন্ত্ৰীবৰ শ্ৰী হৰিৰ ভাৰী আমাকে কোনেও একো কৰিব নোৱাৰে মন্ত্ৰীবৰ ঋষিমুনিগণকে মাতি আনি ইয়াৰ বিষয়ে আলোচনা কৰা হ'ল মহাৰাজ ঋষিমুনি সকলৰ নাই অৱস্থা আপোনাৰ পিতৃ প্ৰিয়মতে কৈছিল যে পৃথিৱীত যেতিয়াই হ'ব অমংগল তেতিয়া একৰ চিত্ৰ মনে ভগৱান শ্ৰীহৰি আৰাধনা কৰিলে ভগৱান নিৰ্দিষ্ট হৈ প্ৰকাশ কৰিব সঁচা কথা মন্ত্ৰীবৰ আপুনি চিন্তা নকৰিব মহাৰাজ হয় মন্ত্ৰীবৰ বীৰৱতৰ পুত্ৰ নামৰ সত্যৱতী আৰু আছে মোৰ অসীম পুত্ৰ পিতৃৰ বাক্য মই অনুসৰণ কৰি যাম মোৰ প্ৰতিজ্ঞ কৰি আমি সেই দেৱনাৰায়ণকে এজনিত মনেৰে কৰিবই আৰাধনা